স্বাগতম জনাইছোঁ জয়শ্ৰী ব্লগৰ আজিৰ বিশেষ ভিডিঅ'টোলৈ। পথাৰলৈ আহিছোঁ ওলাই পেলাই, চাৰিওফালে সৰিয়হ ফুল ফুলি আছে। আজি পথাৰতে ভাবিছোঁ ভিডিঅ'টো বনাম, গতিকে পথাৰলৈ আহিছোঁ ওলাই পেলাই। আজি বছৰৰ শেষ 31 ডিচেম্বৰ, বিশেষ দিনৰ আজিৰ বিশেষ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি বছৰৰ শেষৰ দিনাখন এটা টিপছ দিম সকলোকে। থাম্বনেইলখন দেখি চাগে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে, হয়নে নহয় বাৰু? একো কাম নকৰাকৈ ঘৰলৈ লক্ষী কেনেকৈ আহিব বা টকা কেনেকৈ আহিব পাৰে, সেইটোকে আজি ক'বলৈ লৈছোঁ সৰুকৈ। একেবাৰে সৰু টিপছ, সকলোৱে কৰিব পাৰে, বিশেষকৈ ৰান্ধনীসকলৰ বাবে। কথাটো ক'ম বাৰু। তাৰ আগতে আজি বিশেষ দিনটোৰ বিষয়ে কিছুমান কথা কৈ লওঁ। বছৰটো সুকলমে পাৰ কৰিলোঁ। হাঁহি কান্দোন দুখ সুখ ধেমালি তেনেকৈয়ে এটা বছৰ আকৌ পাৰ কৰিলোঁ আমি সকলোৱে। অহা দিনবিলাক, অনাগত দিন সকলোৰে ভাল হওক, সকলোৱে সুস্থ সবল হৈ থাকক, তাকে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজি সকলোৱে দিনবোৰ ভালে কুশলে পাৰ হওক। নতুন বছৰ, সকলোৱে খানা খাওঁ আমি নতুন বছৰত। নতুন বছৰৰ এসাঁজ একেলগে খাওঁ, সকলোৱে তেনেকৈ উদযাপন কৰক। আৰু এতিয়া ক'বলৈ ওলাইছোঁ টিপছটোৰ বিষয়ে। আমি সকলোৱে ঘৰত ব্যৱহাৰ কৰা এটি সাধাৰণ বস্তু, সেইটো হৈছে নিমখ। নিমখ আমি সদায় ব্যৱহাৰ কৰোঁ, দৈনন্দিন আমাৰ লাগতিয়াল বস্তু নিমখটো। আৰু সেইটো কিনিবলৈ আমাক বেছি পইচাৰো প্ৰয়োজন নহয়, 10 টকাতে আমি নিমখ কিনিবলৈ পাওঁ। সেই নিমখটো নিমখৰ সহায়ত আমি আমাৰ ঘৰলৈ লক্ষী আনিব পাৰোঁ। কেনেকৈ কৈছোঁ, নিমখ আমি দুটা টেমাত ল'ব লাগিব। এটা আমি যিটো সদায় ব্যৱহাৰ কৰি থাকোঁ সেইটো টেমা, আৰু এটা হৈছে আমি এক্সট্ৰাকৈ এটা টেমা ৰাখিব লাগিব। সেই এক্সট্ৰাকৈ ৰখা টেমাটো সদায় পূৰ কৰি ৰাখিব। সেই পূৰ কৰি ৰখা টেমাটো আপোনালোকে ভিতৰত ৰাখিব, আৰু যোনটো আপোনালোকে সদায় ব্যৱহাৰ কৰিব সেইটো বাহিৰত ৰাখিব। বাহিৰত ৰাখি পেলাই সেই টেমাটোৰ পৰা আপোনালোকে ব্যৱহাৰ কৰি থাকিব। ইটোত আপোনালোকে ৰাখিব, সেইখিনি তেনেকৈয়ে থাকিব। যদি কমে কেতিয়াবা আকৌ তাত পূৰাই থ'ব। আৰু মই নিজে প্ৰমাণ পাইছোঁ এইটো কাম কৰি পেলাই, যে নিমখ এনেকৈ পূৰ কৰি ৰাখিলে ঘৰলৈ লক্ষী আহে। আমাৰ আজি অলপ দিনৰ আগত গাড়ীখনৰ ভাড়া অলপ কম আছিলে, মানে ইমান ভাড়া অহা নাছিলে। আৰু মই এই বস্তুটো মোবাইলত দেখা পাইছিলোঁ, ইউটিউব চেনেল এটাত বাইদেউ এগৰাকীয়ে কৈছিলে। এইটো কিবা বাস্তুশাস্ত্ৰ মতে হ'ব পাৰে। মই ভিডিঅ'টো অকণমান চাইছিলোঁ, তাৰপাছতে চাই পেলাই মই ভাবিলোঁ মই কৰি চাওঁ। তো মই কৰি চালোঁ বস্তুটো। নিমখটো মই আমাৰ দুটা টেমা ব্যৱহাৰ হয়। এটা আমি খোৱাৰ লগত ব্যৱহাৰ নকৰোঁ, আৰু এটা খাবৰ কাৰণে। তো যোনটো আমি এক্সট্ৰাকৈ ৰাখোঁ সেইটো মই পূৰ কৰি ৰাখিলোঁ। আৰু আমাৰ যোনটো ঘৰত ব্যৱহাৰ কৰোঁ সেইটোও মই আজিকালি পূৰ কৰি ৰাখিবলৈ লৈছোঁ। আৰু তেতিয়াৰ পৰা দেখিছোঁ আমাৰ গাড়ীখনৰ ভাড়াটো ডেইলি আহিয়ে আছে। ভাড়া আগবেলা হওক পিছবেলা হওক ডেইলি আমাৰ ভাড়াটো মানে গাড়ীখনৰ প্ৰতি থাকেই। তো মই সেইকাৰণে বিশ্বাস কৰিছোঁ যে আমাৰ ঘৰলৈ অলপমানকৈ হ'লেও টকাটো আহি আছে। গতিকে আপোনালোকেও কৰি চাব। এটা সৰু টিপছ দিলোঁ সকলোকে, আপোনালোকেও সুফল পাব বুলি ভাবিলোঁ, যিহেতু ময়ো সুফল পাইছোঁ এইটো কাম কৰি পেলাই। আপোনালোকেও কৰি চাওকচোন। নতুন বছৰ বুলি আপোনালোকক নতুন এটা টিপছ দিলোঁ মোৰ ইউটিউব চেনেলৰ। এইটো বিশেষ ভিডিঅ', এনেকুৱা টিপছ মই দিয়া নাই বাৰু আগতে। গতিকে মই যিটো সুফল পাইছোঁ আপোনালোকেও কৰি চাওক, আপোনালোকেও সুফল পাব, অলপ হ'লেও উপকৃত হ'ব। ৰান্ধনীসকলেতো আমি সকলোৱে নিমখ ব্যৱহাৰ কৰোঁৱেই, গতিকে যদি এটা টেমা পূৰ কৰি ৰাখোঁ তাতনো আমাৰ কি যায়। গতিকে আপোনালোকেও কৰি চাব, যথেষ্ট উপকৃত হ'ব মোৰ বিশ্বাস, মই যিহেতু হৈছোঁ। গতিকে আপোনালোকে আজিৰ পৰা কৰিবচোন এই টিপছটো। আৰু যদি আপোনালোক উপকৃত হয় মোক কমেণ্ট কৰি জনাব বাৰু কেনেকুৱা হৈছে আপোনালোকৰ ৰিজাল্টটো। নতুন বছৰ খানা আছে ৰাতিলৈ, খানা খাম। খানা যোগাৰ সন্ধিয়ালৈহে হ'ব। ৰান্ধনী বেলেগ আহিব, দেখাম বাৰু মই ৰাতিলৈ খানাৰ ভিডিঅ'টো।